নমস্কাৰ সকলোকে আজি আপোনালোকৰ কাৰণে ধুনীয়া এটা অফাৰ লৈ আহিছোঁ আৰু এই কেঁচাপাত কটনৰ কাপোৰখিনি আপোনালোকে পাব এতিয়া অফাৰ প্ৰাইজত তাৰে প্ৰথমযোৰ দেখাইছোঁ চাওক পিংক কালাৰত হ'ব আৰু গোটেই গাতে এনেদৰে ফুলৰ ডিজাইন পাব কেইবাটা কালাৰো এনেদৰে কম্বিনেশ্যন কৰা আছে আৰু এখন হ'ব ইয়াৰ মেখেলাখনতো আপোনালোকে ওপৰলৈকে ডিজাইন পাব আৰু এইখিনি হ'ব ইয়াৰ সাইড পাৰিখিনি খুব বেছি ধুনীয়া হয় আৰু নেক্সটযোৰ হ'ব য়েল্লো কালাৰ য'ত এনেদৰে ৰেড ব্লু অৰেঞ্জৰ কাম কৰা আছে আৰু তাৰ সাইড পাৰিখিনি হ'ব ব্লু কালাৰত সেইকাৰণে বেছি ধুনীয়া লাগে আৰু এখন হৈছে ইয়াৰ মেখেলাখন একদম সফট হয় কাপোৰখিনি আৰু তাৰ নেক্সটযোৰ আহিব হোৱাইটত এনেদৰে ব্লু আৰু অৰেঞ্জৰ কাম কৰা আছে আৰু ইয়াৰ যে সাইড পাৰিখিনি ইমান বেছি ধুনীয়া হয় একদম লতা ডিজাইনত আছে আৰু এইখন হৈছে ইয়াৰ মেখেলাখন আৰু নেক্সটযোৰ আহিব হোৱাইটতে এনেদৰে গ্ৰীণ আৰু সিলভাৰৰ কাম কৰা আছে এখন হ'ব ইয়াৰ মেখেলাখন এইখিনি যেতিয়া আনিছিলোঁ আপোনালোকে বহুত বেছি মৰম দিছিলে আৰু এতিয়াও আপোনালোকে ল'ব পাৰিব অফাৰত নেক্সটযোৰ আহিব পাৰ্পল কালাৰ তেনেদৰে কেছ বসা ডিজাইনত আপোনালোকে প্ৰথম আনোতে ইমান বেছি মানে মৰম দিছিলে আমি আকৌ ৰিষ্টক কৰিম এইখিনি হ'ব ইয়াৰ সাইড পাৰিখিনি আৰু এখন হ'ব ইয়াৰ মেখেলাখন এই কাপোৰখিনি যেহেতু জানেই পিন্ধিবৰ কাৰণে বিৰাট বেছি ধুনীয়া হয় খুব ধুনীয়া লাগে কাপোৰযোৰ আৰু নেক্সটযোৰ আহিব এনেদৰে হোৱাইটত পিংকৰ কাম কৰা য'ত সৰু সৰুকৈ পাৰ্পলো কাম কৰা আছে আৰু ইয়াৰ সাইড পাৰিখিনি দেখিছে নহয় লতা ডিজাইনত খুব বেছি ধুনীয়া হয় এখন হ'ব ইয়াৰ মেখেলাখন আপোনালোকে বহুতে সুধি থাকে যে কাপোৰযোৰৰ লগত এক্সট্ৰাকৈ আকৌ পে'মেণ্ট কৰিব লাগিব নেকি তেনেকুৱা বহুতত নাথাকে কিন্তু কিছুমানত থাকে আৰু এইখিনি যিহেতু আমি এতিয়া অফাৰত দিছোঁ গতিকে আপোনালোকে ফ্ৰী শ্বিপিং পাব আৰু ল'ব পাৰিব মাত্ৰ 650 টকাত যদি আপোনালোকে ল'ব বিচাৰে সোনকালে বুকিং কৰিব আৰু একেবাৰে শেষত লৈ আহিছোঁ একদম কেছ বসা ডিজাইনৰ লাইট ব্লু কালাৰত আৰু এইকেইযোৰ কাপোৰ আপোনালোকে ল'ব পাৰিব মাত্ৰ 650 টকাতে তেনেহ'লে সোনকালে মেছেজ কৰিব আৰু বুকিং কৰিব ধন্যবাদ